এয়া হল নাৰেংগীত থকা ৱায়াৰলেছ পাহাৰ গুৱাহাটীৰ এটা ভিউ পইণ্ট ইয়াত বহুতো মানুহ মৰ্নিং ৱাক আৰু ইভিনিং ৱাক কৰিবৰ বাবে আহে কিন্তু এই জেগাডোখৰ মেইনলি ফেমাছ হৈছে আপোনাৰ জুলাই মাহত হোৱা বুঢ়াগোহাঁই পূজাৰ বাবে বুঢ়াগোহাঁই থান থকাৰ উপৰিও ইয়াতে হৰগৌৰী মন্দিৰ আৰু গণেশ মন্দিৰো আছে জুলাই মাহত এই পাহাৰখন ধুনীয়াকৈ চাফ চিকুণ কৰা হয় আৰু দূৰ দূৰণিৰ পৰা ভক্তগণ ইয়াতে আহে কিন্তু সেই সময়ত ইয়াত যান বাহন অনাটো নিষেধ থাকে যিসকল লোকে ইয়ালৈ আহিব বিচাৰে তেওঁলোকে নাৰেংগীৰ পৰা মেজিক ধৰি পিনে ইয়াৰ তললৈকে যোনখন গেট আছে তাৰ ওচৰলৈকে আহিব লাগে আৰু গেটৰ পৰা তেওঁলোকে একেবাৰে টপলৈকে য'ত বুঢ়াগোহাঁই পূজাটো হয় তাৰলৈকে খোজকাঢ়িয়ে যাব লাগে 1-2 কিলোমিটাৰমান তেওঁলোকে খোজকাঢ়িবলগীয়া হয় কিন্তু ভক্তগণৰ সুবিধাৰ বাবে বহুতো লোকে চৰ্বত পানী আদি দান কৰে ইয়াৰে মানুহৰ পৰা মই জানিব পালোঁ যে ইয়াত জুলাই মাহত যেতিয়াই পূজা হয় তেতিয়াই বৰষুণ আহিবই কিন্তু এই বৰষুণে ভক্তগণক বাধা দিব পৰা নাই বৰষুণ দিলেও ভক্তগণ সদায় আহে আৰু লোকবিশ্বাস মতে ইয়াত একেৰাহে 3 বছৰ আহিলে তেওঁলোকৰ মনোকামনাও পূৰ হয় সেয়েহে এই জেগাডোখৰ মানুহৰ মাজত খুবেই জনাজাত এই ভিউ পইণ্টটোলৈ বহুতো মানুহে ট্ৰেকিং কৰিবৰ বাবে আহে দুচকীয়া বাহন লৈ আহিবৰ বাবে এই জেগাডোখৰ অকণমান ৰিস্কি হয় যিহেতু ৰাস্তাবোৰ ইমানো ভাল নহয় তাৰ উপৰিও ইয়াতে বনৰীয়া জীৱ-জন্তু খুব ওলায় সেয়েহে আহিলে কেতিয়াও আপোনালোকে অকলে নাহিব আহিলে লগত 3-4জন একেলগত লৈ আহিব তো ফাইনেলি আমি ইয়াতে টপ আহি পালোঁ এইখিনি হয় জেগাটো তো এতিয়া আমি ইয়াতে অকণমান ড্ৰোনখন ওলাই পিনে ড্ৰোন শ্বট দুটামান ল'বৰ কাৰণে ট্ৰাই কৰিম এনেতো আন্ধাৰ হৈ গৈছে বাট ষ্টিল ট্ৰাই কৰি চাম আৰু কেনেকুৱা হয় तेरी कातिलाना नजर क्यों हो तड़पाती थोड़ा जाओ तुम सुधर खुदा का कहर हो या तुम ही हो खुदा समेट लो এতিয়া আমি গৈ আছোঁ সেইডোখৰ ঠাইলৈকে য'ত আপোনাৰ বুঢ়াগোহাঁইৰ আপোনাৰ হেৰি হয় পূজা হয় জুলাই মান্থত ইয়াতে বহুত মানুহ আহে সেই ঠাইডোখৰ বলক চাওঁ ৰাতি হৈ গৈছে আমাৰ নামোতে নামোতে আৰু ইহঁতে খাব লৈছে সেইকাৰণে আমি ফ্লেছ জ্বলাইছোঁ